দশম শ্ৰেণী বহুপদৰ মই এটা অংক তোমালোকক 2.3 অনুশীলনীটোৰ কেইটামান অংক তোমালোকক অকণমান দেখুৱাই দিম। অনুশীলনী 2.3 লৈ যোৱাৰ আগতে তোমালোকে এটা কথা জানিব লাগিব যে px কি বুজায়। px ভাজ্য, gx ভাজক, ux ভাগফল, rx ভাগফল। অৰ্থাৎ আমি এই কথাখিনি আগতে পাইছোঁ যে ভাজ্য সমান কি আছিলে, ভাজক পূৰণ ভাগফল যোগ ভাগফল। এই কথাটো আমি পাইছোঁ। এতিয়া মই যদি এটা অংক লিখি লওঁ, 1 নম্বৰ অংকটো দিয়া আছে px সমান দিয়া আছে, তোমালোকক মই ডাইৰেক্ট গুচি গৈছোঁ x কিউব মাইনাছ 3x স্কুৱাৰ প্লাছ 5x মাইনাছ 3 বুলি অংকটো দিয়া আছে। আৰু x স্কুৱাৰ মাইনাছ 2টো আমাৰ তাত dx। অৰ্থাৎ ভাজ্যক এতিয়া আমি ভাজকৰ দ্বাৰা x স্কুৱাৰ লগত এতিয়া চোৱা, ইয়াতে এই অংকখিনি কৰিবলৈ যোৱাৰ আগতে তোমালোকে এটা কথা চাবা, এই কথাটো গুৰুত্ব দিবা যে ভাজ্যটো অৰ্ধক্ৰমত সজ্জিত হৈ আছে। 3x কিউব x স্কুৱাৰ x আছেনে, 3 2 1 এনেকৈ আছে। তাৰপিছত যিটোৱে তুমি ভাজকটো ক্ৰমত থ'ব লাগিব। ইয়াত কিন্তু x নাই কাৰণে মই 2 লিখিলোঁ, ডাইৰেক্ট সংখ্যালৈ গুচি আহিছে, সেইটো কোনো কথা নাই। এতিয়া তুমি এতিয়া আকৌ যদি মই হৰণলৈ গুচি যাওঁগৈ, এতিয়া মই হৰণ কৰিম x স্কুৱাৰ লগত কি পূৰণ কৰিলে x কিউব হয়। সেইটো কাৰণে তুমি এই সূত্ৰটো চাবা ওপৰত, a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n সমান a টু দি পাৱাৰ m প্লাছ n। অৰ্থাৎ 2 আৰু 1 2 কি হ'ল 3, x স্কুৱাৰ লগত x কৰিলে কি হ'ল x কিউব। তাৰপিছত এইখিনিত যিটো সংখ্যা লিখিবা এই দুইটাৰে হৰণ কৰিব লাগিব। তাৰমানে 2 কৰিলে 2x ৰ লগত কি হ'ল 2x, সেইটো পাতিব পাৰিবা। আকৌ x ৰ তলতহে x পাতিবা। কথাটো বুজি পাইছা? এতিয়া x স্কুৱাৰ লগত x কৰিলোঁ x কিউব, তাৰপিছত মাইনাছ 2 লগত x কৰিলোঁ মাইনাছ 2x। তাৰপিছত এইটো প্লাছ আছিলে, এইটো মাইনাছ আছিলে, মাইনাছটো তলৰ ৰাখি চিনটো বিয়োগৰ ক্ষেত্ৰত আকৌ চেঞ্জ হৈ যায়, মাইনাছ থাকিলে প্লাছ হৈ যায়, গতিকে প্লাছ হৈ গ'ল। তাৰ মাইনাছ 3x স্কুৱাৰটো নামি আহিলে, 5 2 কি হ'ল 7 হ'ল, আৰু মাইনাছ 3 মাইনাছ। তাৰপিছত x স্কুৱাৰ লগত কি সংখ্যা পূৰণ কৰিলে 3x স্কুৱাৰ, যিহেতু এইখিনিত মাইনাছ আছে এইখিনিত ডাইৰেক্ট মাইনাছ দিবই লাগিব, তেতিয়াহে এইটো ওলাব। x স্কুৱাৰ লগত মাইনাছ 3 কৰিলে কি হ'ল 3x স্কুৱাৰ। তাৰ 2 লগত মাইনাছে কি হ'ল প্লাছ, সেইকাৰণে 2 3 গুণ 6 হ'ল। তাৰ প্লাছটো কি হৈ গ'ল মাইনাছ হোৱাৰ কাৰণে 3 6 কি হৈ গ'ল 9, এইফালে 7x 7x। অৰ্থাৎ ভাগফল ওলালে x মাইনাছ 3 আৰু ভাগশেষ ওলালে 7x মাইনাছ 9। ষ্টপ। অংকটো তোমালোকক দিয়া আছে px সমান দিয়া আছে x টু দি পাৱাৰ 4 মাইনাছ 3x স্কুৱাৰ প্লাছ 4x প্লাছ কি দিয়া আছে 5। এই অংকটো চোৱা এতিয়া কেনেকৈ কৰিম। ইয়াত তোমালোকৰ 4 2, ইয়াত কি নাই 3 নাই, গতিকে এইটো ক্ৰমত কৰিলে তোমাৰ অকণমান অসুবিধা হ'ব। গতিকে এই ক্ৰমটোকে মই তোমালোকক ইয়াত দেখুৱাই দিছোঁ। চোৱা x টু দি পাৱাৰ 4 আছিলে, মাইনাছ ইয়াত কি নাই 3 নাই, গতিকে এইখিনিতে তুমি কৰাৰ সুবিধাৰ্থে 0 এটা লিখি দিবা। তেনেকুৱা মাইনাছ কি লিখিলা 4 পাছত 3 3 পাছত 2 3x স্কুৱাৰ, তাৰপিছত 4x আছে প্লাছ 5 আছে। ইজি প্ৰচেছ বুলি কয়, মানে এইটো 0 এটা লিখি ল'ব পাৰি। ঠিক তেনেকৈ এতিয়া এইটো হৰণ কৰিব লাগে কিহেৰে x স্কুৱাৰ পাছত ক্ৰমত সজালে এতিয়া 1 আছিলে অংকটোত, কিন্তু মই কি কৰিম মাইনাছ x আগলৈ লৈ আহিলোঁ, প্লাছ কি হ'ল 1 হ'ল। এতিয়া x স্কুৱাৰ লগত কি পূৰণ কৰিলে x টু দি পাৱাৰ 4 হ'ব, ডাইৰেক্ট তোমালোকে পাইছাই x স্কুৱাৰ দিলা, x টু দি পাৱাৰ 4 হ'ল। মাইনাছে প্লাছে কি হয় মাইনাছ, এতিয়া xৰ লগত ইয়াত 1 আছে, 1 2 3 মাইনাছ কি হ'ব x কিউব। ইয়াৰ তলতে পাতিব লাগিব, কাৰণ 0টোৰ তলতে পাতিব লাগিব, কাৰণ কিউব আছে নেকি ওপৰত, নাই নহয়। তাৰপিছত আকৌ 1ৰ লগত x স্কুৱাৰ কৰিলে কি হ'ব 1 অকল x স্কুৱাৰ হ'ব। ঠিক আছে, তেতিয়া মাইনাছ আছিলে, এতিয়া এইটো কি হ'ব x কিউব হৈ যাব, এইটো x কিউব দিলোঁ। তাৰপিছত এইটো প্লাছটো কি হৈ যাব মাইনাছ 3 1 কি হ'ব মাইনাছ 4x স্কুৱাৰ প্লাছ 4x নমাই দিলোঁ। এইটো তোমাৰ তুমি যেনেকৈ আমি বিয়োগ কৰিছোঁ এইটো। এতিয়া তুমি x স্কুৱাৰ লগত কি পূৰণ কৰিলে x কিউব হ'ব, এইখিনিত তুমি এটা x দিলা, কি হ'ব তেতিয়া x কিউব হয়নে। x স্কুৱাৰ লগত যিহেতু এইখিনিত প্লাছ দিব লাগিব, কাৰণ এইটো প্লাছ ওলাইছে দেখিছানে, কাৰণ মাইনাছটো তলৰটো ৰাখিটো চেঞ্জ হৈ যায় বুলি আমি পাইছোঁৱেই। তাৰপিছত মাইনাছ এক্সৰ লগত মাইনাছে প্লাছে আকৌ কি মাইনাছ এক্স স্কুৱাৰ, আকৌ প্লাছে কি হ'ব প্লাছেই হ'ব। তাৰপিছত কি হ'ল মাইনাছ আছিলে, এইটো মাইনাছটো প্লাছ হৈ গ'ল, তেতিয়া 3x স্কুৱাৰ। ইয়াতে কথা এটা চাবা, ডাঙৰ ৰাশি আগত যিটো চিন আকৌ বিয়োগত সেইটোৱে হয়, কি ওলালে মাইনাছ ওলালে। এইটো আকৌ কি হৈ গ'ল ডাইৰেক্ট 3x হৈ গ'ল। তাৰপিছত কি হ'ল এইটো তোমাৰ প্লাছ আছে, এইটো তাৰমানে মাইনাছ হৈ যোৱা নাই জানো, আমি আগতেই পাইছোঁ 4 এগল থাকিল 3, কিন্তু ডাঙৰ ৰাশি আগত প্লাছ আছে কাৰণে প্লাছ দিলোঁ। এতিয়া তুমি ইয়াৰ লগত কি এইখিনি যিহেতু মাইনাছ ওলাইছে, ইয়াতো মাইনাছ দিবই লাগিব, তেতিয়াহে হ'ব 3 দি দিলা, কি হৈ গ'ল তেতিয়া 3x স্কুৱাৰ। মাইনাছে আকৌ কি প্লাছ 3x, আকৌ প্লাছ 5টো এইখিনিত নমাই ল'বা লাগে, আৰু প্লাছে মাইনাছে কি হৈ গ'ল মাইনাছ 3। অৰ্থাৎ এইখিনিত এতিয়া কি হ'ব 5 3 8 হ'ল, এইটো কেঞ্চেল গুচি গ'ল। এইটো যিহেতু আমাৰ মাইনাছ আছিলে নাই ৰাখি দিয়া। এতিয়া x স্কুৱাৰ লগত মাইনাছ 3 দিয়াৰ কাৰণে এইখিনিত কি পাইছিলা মাইনাছ 3x স্কুৱাৰ, কাৰণ
প্লাছে মাইনাছে মাইনাছ তাৰপিছতে মাইনাছে প্লাছ 3x আকৌ প্লাছে মাইনাছে মাইনাছ 3 এইটো প্লাছ হৈ গ'ল এইটো 0 হৈ গ'ল অৰ্থাৎ 8 হ'ল এতিয়া ইয়াত আমাৰ কি পালো ভাগফল কি পালো ইয়াত লিখি দিবা ভাগফলটো পালো x স্কয়াৰ প্লাছ x মাইনাছ 3 আৰু ভাগশেষ পালো কি পালো 8 পালো হয়নে এতিয়া তোমালোকে ইয়াৰ পৰা কি কথাটো গম পালা তোমালোকে ভাগফলটো মানে অৰ্থাৎ qx পালা x স্কয়াৰ প্লাছ x মাইনাছ 3 আৰু ভাগশেষ rx কি পালা 8 এইদৰে তোমালোকে অংকটো কৰিব পাৰিবা মই বা এই বস্তুটো তোমালোকে সজাই ললে বেছি সুবিধা হ'ব ঠিক আছে ধন্যবাদ